এই কথাবিলাক আমি দেখিবলৈ পাইছোঁ যে প্ৰত্যেক সংগঠনৰ লগতে চৰকাৰে আলোচনা বিলোচনা কৰি তেওঁলোকৰ কি সমস্যা আছে সমাধানৰ কাৰণে আলোচনা বিলোচনাৰ মাজলৈ আনি তেওঁলোকে সমাধান কৰিছে। আজি আমি বিটিআৰত দেখিছোঁ তেওঁলোকৰ যিমান নিষিদ্ধ ঘোষিত সংগঠন আছিল তেওঁলোকৰ লগত আলোচনা বিলোচনা কৰি সমস্যাৰ সমাধান বাদ উলিয়াইছে। আজি দেখিছে তেওঁলোকে যে KL-ত কচাৰমচি ল'ৰাবিলাকে গৈ আছে, KL-ত গৈ আছে, সেই ল'ৰাবিলাক আজি হয় নিশ্চয় ক্ষোভিত হৈছে। প্ৰত্যেকৰ নিজা চিন্তাধাৰা আছে, নিজৰ চিন্তাধাৰা তেওঁলোকে ক্ষোভিত হৈ তেওঁলোকে হয়তো নিজেই নিষিদ্ধ সংগঠনত তেওঁলোকে গুচি গৈছে। সেই কথালৈ যাতে ভৱিষ্যতে আমি বিচাৰোঁ আমাৰ আজি নৱপ্ৰজন্মৰ যাতে তেনেকুৱা ধৰণৰ নিষিদ্ধ এটা ব্যৱস্থালৈকে গতি নকৰে নাযায়, তাৰ কাৰণে আমি এইটো আহ্বান জনাওঁ যাতে এটা জনগোষ্ঠীৰ যি ন্যায় প্ৰাপ্য অধিকাৰ যাতে আমি গণতান্ত্ৰিক ভিত্তিতে আমি আদায় কৰিব পাৰোঁ, এই কথাখিনি আমি আমাৰ নৱপ্ৰজন্মক আমি জনাওঁ যাতে চৰকাৰৰ পৰা আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি যাতে আনিব পাৰোঁ। আৰু চৰকাৰে যাতে এনেধৰণৰ কিছুমান যিসকল ল'ৰা আজি জংঘললৈ গৈছে তেওঁলোকক আলোচনা কৰি তেওঁলোকক ঘূৰাই অনাৰ ব্যৱস্থা চৰকাৰৰ, তেওঁলোকে নিশ্চয় আলোচনা কৰিলে তেওঁলোকে সমস্যা সমাধান কৰিব পাৰে। আজি বিভিন্ন তেনেকুৱা ধৰণৰ সংগঠনৰ সমস্যা সমাধান কৰিছে। আমি ভাবোঁ তেনেকৈ চৰকাৰে নিশ্চয় সদিচ্ছা থাকিলে চৰকাৰে যিকোনো কাম কৰিব পাৰে। মই ভাবোঁ KL-ক মাতি আনি নিশ্চয় তেওঁলোকৰ নিশ্চয় যি তেওঁলোকৰ দাবী আছে বা তেওঁলোকৰ যি হেৰি আছে সেইবিলাক সমাধান কৰক। আলফাৰ লগতো আলোচনা কৰিছিল, আলফাৰ লগতো যি সমস্যা আছে সমাধান কৰক। আমি আহ্বান জনাওঁ শান্তি প্ৰক্ৰিয়া চবকে লাগে, আমি শান্তি প্ৰক্ৰিয়া বিচাৰিছোঁ।